হাই গাইজ, আশা কৰিছোঁ যোৱাকালিৰ কাহিনীটোৱে আপোনাৰ সুমধুৰ সন্ধিয়াটোত অকণমান হ'লেও পৰশ সিঁচি দিলে। তো বলকচোন, মোৰ গীটাৰখনৰ সৈতে পুনৰ আপোনাৰ মনটো সুকোমল কৰি তোলাৰ উদ্দেশ্যে আমি আগবাঢ়ো কাহিনীটোৰ দ্বিতীয় অংশলৈ। লাইফ অৱ এ ড্ৰাইভাৰ। পুনৰবাৰ কৈছোঁ, ড্ৰাইভাৰ শব্দটো বহুতৰ বাবে আচহুৱা নহয়নে? কিন্তু ড্ৰাইভাৰ হোৱাটো কাৰোবাৰ সপোন হ'ব পাৰে। তো বলকচোন, আমি আগবাঢ়োঁ ৰূপমদাৰ এই কাহিনীটোৰ দ্বিতীয় অংশলৈ। ৰূপমদা এজন ভাল ড্ৰাইভাৰ হৈ পৰিল। মাজে মাজে তেওঁৰ গাড়ী লাইনত ৰখি যায়। সেইদিনাও তেওঁৰ গাড়ীখন লাইনত ৰখি গৈছিল। ওচৰৰে এজন ড্ৰাইভাৰ বাবুৱে তেওঁক সুধিলে, ৰূপমদা, আপুনি আজি নগ'ল যে? ৰূপমদাই উত্তৰ দিলে, হয়, আজি নগ'লোঁ। বাবুৱে ক'লে, তেন্তে ব'লক আজি মোৰ লগতেই যাওঁ। যিহেতু ৰূপমদাৰ টোপনি ক্ষতি হৈ আছিল, তেওঁ বাবুক কোনো ধৰণৰ উত্তৰ নিদিলে। লাহে লাহে ৰাতি বাঢ়ি আহিল। বাবুৰ গাড়ীখনত যাত্ৰীয়ে পূৰ হৈ পৰিলে। যিহেতু সেইদিনা বাবুৰ গাড়ীখনত হেণ্ডিমেন নাছিল, বাবুৰ অত্যাধিক চিন্তা হৈ গৈছিল। ৰাতি তেওঁ কেনেদৰে অকলে গাড়ীখন চলাব। তেওঁৰ চকু খালে যেন সেই সময়ত ৰূপমদাকে বিচাৰি আছিল। হঠাৎ ৰূপমদা গাড়ীৰ ওপৰলৈ উঠি আহিল আৰু ৰূপমদাক দেখি বাবুৰ মনত মিচিকীয়া হাঁহি এটা জিলিকি উঠিল। ৰূপমদাই বাবুৰ মুখখন দেখিয়ে বুজি উঠিল, বাবুৰ মনটোৱে যে অলপ আগত তেওঁকে বিচাৰি আছিল। ৰূপমদাই তেওঁক সুধিলে, তোমাৰ হ'লনে? বাবুৱে যাত্ৰীসকলক ভালদৰে বহিবলৈ দি তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিলে। আৰু শুনক, ড্ৰাইভাৰসকলৰ প্ৰথম প্ৰেম তেওঁৰ গাড়ীখনৰ সৈতে হৈ যায়। গাড়ীৰ ইঞ্জিনৰ ফটফট শব্দটোৱে তেওঁলোকক বৰকৈ আকৃষ্ট কৰে। ঠিক সেইদৰে ৰূপমদাকো আকৃষ্ট কৰিছিল গাড়ীৰ ইঞ্জিনৰ সেই ফটফট শব্দটোৱে। লাহেকৈ বাবুৱে গাড়ীখন চলাবলৈ আৰম্ভ কৰিলে। ৰূপমদাই আনজন হেণ্ডিমেনক ক'লে, যেতিয়া বাবুৰ টোপনি ধৰিব তুমি মোক জগাই দিবা। লাহে লাহে গাড়ীখনত 80 স্পীডত আগবাঢ়ি গ'ল। গাড়ীৰ ইঞ্জিনৰ পৰা এটা ফটফট শব্দ ওলাই আহিল। যদিও শব্দটো আমনিদায়ক আছিল, কিন্তু ড্ৰাইভাৰসকলৰ বাবে সেই শব্দটোত কিবা এটা মিঠা আৱাস সৃষ্টি হৈছিল। ৰাতি যেতিয়া বাঢ়ি আহিল, বাবুৰ টোপনি ধৰিবলৈ আৰম্ভ কৰিলে। গাড়ীৰ ডাইৰেকশ্যন সলনি হৈ গ'ল, অৰ্থাৎ গাড়ীখনে যেনি তেনি যাবলৈ আৰম্ভ কৰিলে। হেণ্ডিমেনজনে ৰূপমদাক মাত লগালে। ৰূপমদা লাহেকৈ উঠিলে আৰু হাত মুখ ধুই গাড়ীখন চলোৱাত আৰম্ভ কৰিলে। ৰূপমদায়ো গাড়ীখনত 100 স্পীডত চলাবলৈ আৰম্ভ কৰিলে। গাড়ীখনৰ ইঞ্জিনৰ পৰা পুনৰ ফটফট শব্দ এটা ভাহি পৰিল। তেওঁলোক যাত্ৰা কৰিয়ে থাকিল। গৈ গৈ তেওঁলোক জখলা বন্ধা পাই গ'ল। তাত নামি সকলোৱে খাবৰ বাবে আৰম্ভ কৰিলে। হোটেলত নামি ৰূপমদা, বাবু আৰু হেণ্ডিমেন তিনিওজনে খাই ল'লে আৰু প্ৰায় 7 মান বজাত তেওঁলোক গুৱাহাটী পালেহি। আৰু গুৱাহাটীত আহি পল্টন বজাৰত মালিকৰ গেৰেজত ৰূপমদাই গাড়ীখন পাৰ্ক কৰি দিলে। যিহেতু ৰাতি গাড়ী চলাই আহিছিল, ৰূপমদাৰ চকুহালিত টোপনিৰ স্পষ্টতা প্ৰকাশ পাইছিল। তেওঁ লাহেকৈ গাড়ীৰ পৰা নামি আহিল আৰু মালিকৰ কেবিনত গৈ শুই পৰিল। ওপৰত ফেন চলি আছিল। ৰূপমদাক সেইবাবে টোপনিয়ে আগুৰি ধৰিছিল। ৰূপমদা টোপনি গুচি গ'ল মালিকৰ সেই কেবিনৰ চোফাখনতে। অলপ সময়ৰ পিছত ৰূপমদা যেতিয়া সাৰ পালে, তেওঁ শুনিলে মালিকৰ কেবিনৰ ভিতৰৰ পৰা ধূপ-ধাপ এটা শব্দ ভাহি আহিছিল। কৈছিলোঁ নহয়, গাড়ী মানেই মাৰপিট। হয়, সেই শব্দটো বাহিছিল মালিকৰ কেবিনৰ পৰা। ধূপ-ধাপ এটা শব্দ। ৰূপমদাই ভাবিলে কিহৰ শব্দ। তেওঁ জুমি চাই দেখিলে যে গাড়ীৰ মালিকে তেওঁৰ বাছৰ, অৰ্থাৎ অন্য এখন বাছৰ ড্ৰাইভাৰ আলিদা আৰু তেওঁৰ হেণ্ডিমেনজনৰ লগত হিচাপ কিতাপ পূৰণ কৰি আছিল। প্ৰায় অলপ সময়ৰ পিছত দুয়োজন তাৰ পৰা ওলাই গ'ল। ৰূপমদাই লাহেকৈ মালিকৰ কেবিনলৈ সোমাই গ'ল আৰু বাছখনৰ হিচাপ কিতাপ মালিকজনলৈ আগবঢ়াই দিলে। ৰূপমদাৰ হৃদয়খনত অকণমান হ'লেও ভয়ে আগুৰি ধৰিছিল, কাৰণ বাছৰ দুনীয়াখনত সেয়া আছিল তেওঁৰ প্ৰথম হিচাপ। যদিও
অত্যাধিক টান কাম নাছিল, তথাপিতো কিন্তু তেওঁৰ হৃদয়খন ধপ ধপ কৰি বাজি উঠিবলৈ আৰম্ভ কৰিছিল। মালিকজনে ৰূপমদাৰ ঠিকনা সুধিলে। ৰ'ব, এইখিনিতে আপোনাকো ৰূপমদাৰ সঠিক ঠিকনা দি দিওঁ। হয়, ৰূপমদাৰ ঘৰ তিনিচুকীয়াত। লাহে লাহে ৰূপমদা বাছৰ দুনিয়াখনত মচগুল হৈ পৰিল। লাহে লাহে তেওঁ বাছৰ সপোনৰ ৰাজ্যত সোমাই পৰিল। হৈ যাব পাৰে নেকি ৰূপমদাৰ লগতো সেই আলিদা আৰু হেণ্ডিমেনজনৰ দৰে কাহিনী? যদি জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰক নেক্সট পাৰ্টৰ কাৰণে। থেংক ইউ গাইজ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।